ৰাতিপুৱাৰ পৰাই বহুত ব্যস্ততাপূৰ্ণ আজিৰ দিনটো আপোনালোকে দেখিছে এয়া মই পুৰা বিজি হৈ আছোঁ। আজি ছোৱালীজনীৰ ফাৰ্ষ্ট প্ৰেজেণ্টেশ্যন আছে। আজি সিহঁতৰ স্কুলত আজি ফ্ৰুইটছ ডে চেলিব্ৰেশ্যন কৰিব। তাৰ কাৰণে তাই এপলটো যিহেতু সৰুৰ পৰাই ভাল পায়, খায়ো ভাল পায়, সেইকাৰণে এপলটোকে মই ধুনীয়াকৈ এনেকৈ ডেক'ৰেশ্যন কৰি দিছোঁ। এনেদৰে পিন্ধাই পঠাইছোঁ আৰু শিকাই পঠাইছোঁ কেনেদৰে ক'ব লাগিব। আৰু মূৰতো বেলডালতে অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। টিকলা আপেল এটিও মই তাত লগাই দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। নাজানো ডেক'ৰেশ্যন তেনেকৈ কৰিবলৈ, তথাপিতো ট্ৰাই কৰিছোঁ দেই। যিহেতু তাইক উলিয়াই পঠিয়াবই লাগিব স্কুলত, যিহেতু সকলোৱে প্ৰিপেৰেশ্যন কৰি আহিব। কেনেকুৱা লাগিছে জনাব আপোনালোকে। গুঞ্জনৰ পূৰা ফূৰ্তি কিছ দি দিছে দেই গুঞ্জনে। কেনেকুৱা লাগিছে জনাব আপোনালোকে। এফালে আইতাকক সেৱা এভাগি জনাই তাই ওলাই গৈছে দেই। হাই। স্কুল সোমাই আহিবলৈ তাই অকণমান আফচোচ কৰিছে, যিহেতু আজি ফাৰ্ষ্ট প্ৰেজেণ্টেশ্যন হ'ব তাইৰ। তথাপিতো আমি শিকাই বুজাই পঠিয়াইছোঁ। আমাৰ অকণমানিজনীয়ে নহয়, প্ৰত্যেকগৰাকী আচলতে ষ্টুডেণ্টে আজি ধুনীয়াকৈ নিজকে সজাই পৰাই ধুনীয়াকৈ আহিছে। আপোনালোকক মই অকণমান দেখাই দিছোঁ। এইফালে চাওকচোন, ধুনীয়াকৈ নাৰিকল এটি প্ৰিপেৰেশ্যন কৰিছে। চাওক, কক'নাট বহুত ধুনীয়া লাগিছে। এফালে আম, অকণমান মই আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। আজি দিনটো যিহেতু বহুত ব্যস্ত, গাৰ্জেনখিনি যিহেতু বহুত ব্যস্ত হ'বলগীয়া হৈছে, কাৰণ সিহঁতে প্ৰেজেণ্টেশ্যনহে দিব, কিন্তু গোটেইখিনি ডেক'ৰেশ্যন কৰাৰ পৰা গোটেইখিনি প্লেনিংখিনি গাৰ্জেণ্টে ল'বলগীয়া হৈছে। আজি 3-4 দিনৰ আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি পঠাবলগীয়া হৈছে নিজৰ সন্তানটিক স্কুললৈ। চাওক, মেমে আগবঢ়াই নিছে সিহঁতক। এইফালে অকণমানিটো আহিছে। আচলতে প্ৰত্যেকখন স্কুলতে আচলতে এনেকুৱা প্ৰেজেণ্টেশ্যনবিলাকে আচলতে এখন প্লেটফৰ্ম থাকিব লাগে, কাৰণ সৰুৰে পৰাই যেতিয়া এনেকুৱা এখন প্লেটফৰ্ম পাই যায়, ডাঙৰ হ'লে কোনো প্ৰব্লেম নাথাকে। সাহসেৰে আগবাঢ়ি যাব পাৰে সিহঁতি। ষ্টেজ বুলি ক'লে আচলতে ভয় খাবলগীয়া বিশেষ কোনো প্ৰশ্নই আচলতে সিহঁতৰ মনলৈ নাহে ডাঙৰ হোৱাৰ লগে লগে। যিহেতু সৰুৰে পৰাই সিহঁতি এইটো এটা পৰিৱেশ গোটাই দিছে স্কুলখনত, আৰু নিজেও আমি সৌভাগ্যৱান বুলি ক'ব লাগিব। এয়া লাহেকৈ ষ্টুডেণ্টখিনি প্ৰেজেণ্টেশ্যনৰ কাৰণে নিজ নিজ ক্লাছৰুমৰ পৰা বাহিৰলৈ উলিয়াই আনিছে। সকলোৱে দেখি থকাকৈ এনেদৰে ফিল্ডতে সিহঁতক বহুৱাইছে মেমসকলে। প্ৰেজেণ্টেশ্যন বাহিৰতে হ'ব সিহঁতৰ। আমিও অলপমান আঁতৰৰ পৰা হ'লেও চাই থাকিব পাৰিম। অন্ততঃ নিশ্চয়কৈ চোৱাৰ সমান কেতিয়াও নহয়। গোটেইখিনি দেখা নাপাওঁ, তথাপিতো অলপমান যিখিনি আমি দেখা পাইছোঁ সেইখিনিতে আমি বহুত সুখী হৈছোঁ। এনেদৰে এওঁলোকক এতিয়া বহুৱাইছে বাহিৰতে, আৰু এওঁলোকক এজন এজনকৈ মাতি পানি প্ৰেজেণ্টেশ্যন দিয়াব তেওঁলোকে। কিমান কি ক'ব পাৰিব সেইটো আচলতে ডাঙৰ কথা নহয়, কিন্তু সেইখন প্লেটফৰ্মত উঠি পানি নিজৰ নামটো ক'ব পাৰিলেও বহুতখিনিয়ে সৌভাগ্যৱান বুলি নিজকে ভাবিব পাৰিম। যিহেতু জীৱনৰ ফাৰ্ষ্ট প্ৰেজেণ্টেশ্যন ঘৰত কৰি থকা আৰু বহুতখিনি মানুহৰ মাজত ৰাজহুৱাকৈ প্লেটফৰ্মত উঠি কৰাটো বহুত এটা ডাঙৰ কথা হয়। আমিও সৰুতে বহুত আফচোচ কৰিছিলোঁ, লাজ কৰিছিলোঁ নহয় জানো, আৰু সকলোৱে একেই হয়।
ইহঁতিও বহুত সৰু হৈ আছে, এতিয়া 3 বছৰৰ পৰা 4 বছৰ ভিতৰৰ বেবী হয় ইহঁতি। আশীৰ্বাদ কৰিব যাতে সুন্দৰকৈ এওঁলোকে ভৱিষ্যতলৈ এনেদৰে প্ৰত্যেকটি শিশুৱে যাতে আগবাঢ়ি যাব পাৰে। ফাইনেলি প্ৰেজেণ্টেশ্যন ইহঁতৰ কমপ্লিট হৈ গ'ল। মেমে প্ৰত্যেকটি ষ্টুডেণ্টক এনেদৰে আগবঢ়াই দিছে গাৰ্জেণ্টৰ হাতত। বহুত হেপী হৈ থাকে মেমগৰাকী, তনুশ্ৰী মেম হয়। বহুত হেপী হয়, মানুহগৰাকীক দেখিলেই ভাল লাগে। প্ৰিপেটৰী ক্লাছৰ হয় এওঁ। আমাৰ অকণমানি গুণজনো আহিব আৰু এতিয়া লাহেকৈ আহি আছে। চাওকচোন বহুত ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে গাৰ্জেণ্টে। লাহেকৈ আমাৰ গুণজনো আহি পাই গ'লহি। এইজনী দেখিছেনে বাৰু আপোনালোকে আহি আছে, এপুলটো ডিঙিত আৰি পানি আহি আছে, দেখিব বাৰু ৰ'ব। সেইজনী নীলা হেৰা ফ্লাক্সটো লৈ আহি আছে, লাষ্টত আছে খালি তাই। সকলোখিনি বেবীক মই সকলোখিনি ষ্টুডেণ্টক মই দেখাই দিছোঁ আপোনালোকক। নিজৰ নিজৰ গাৰ্জেণ্টে এয়া লৈ লৈছে। এয়া আমাৰ গুণজন আহি পাই গ'লহি, হাঁহি আহিছে কিন্তু দেই। প্ৰেজেণ্টেশ্যন এটা কেনেকুৱা হৈছে মই সুধি আপোনালোকক জনাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া গুণজনক লৈ আহি আছোঁ দেই। আজি ক'ব পাৰিলা নাই স্কুলত? ক'লা, কি বুলি ক'লা অকণমান কৈ দিয়া। Good morning, ma'am. I'm their friends. My name is Balki Pilasram. তাৰপৰা? School name is Ismalonda. I live in Pipedari. তাৰপৰা? Tapa. Fish is a bull. A police sled. I like it. Thank you. তেনেকৈ ক'লা। এতিয়া নাজানো আৰু দেই, শিকাই পঠিয়াইছিলোঁ, কৈছিলোঁ বুলি কৈছে। এতিয়া ভিতৰত ক'লে নক'লে তাইহে জানে, কৈছোঁ বুলি কৈছে বাৰু এতিয়া। এইফালে চাই দিয়া ধুনু, বাই দি দিয়া। বাই বাই।